বড়ো মানুহ কাৰণে মোৰ টাইটেলটো স্বৰ্গীয়াৰী স্নেহে আমাৰ হত শ্ৰাৱণৰ মানুহৰ পৰা মই কিন্তু কথা শুনিছো মই তেতিয়াও শকত আছিলো এতিয়াও শকত আছিলো সলনিটো নাই নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি আসলতে এগৰাকী খুব ভাল অভিনেতাৰ সৈতে কথা পাতিবলৈ গৈ আছো গতিকে চিনাকি কৰাই দিছো এই স্ক্ৰীনত মোৰ সৈতে আছে নকুল স্বৰ্গীয়াৰী নমস্কাৰ নমস্কাৰ নকুল স্বাগতম জনাইছো ঠিকে ভালে আছা ভাল এতিয়া কিহত ব্যস্ত ব্যস্ত বুলি ক'বলৈ একো নাই তেনেকুৱা ভাওনাই কৰি আছো আৰু কলেজ আছে কলেজটোতো ব্যস্ততাই নহয় আৰু কিবা এটা কৰি থাকিলেহে ব্যস্ততাটো নহয় এতিয়া ছাত্ৰ জীৱনত পঢ়াটো এটা কৰ্ম খুব হাঁহি মুখীয়াকে থাকা তুমি ভাল লাগে ন হাঁহি ভাল লাগে হাঁহি ভাল লাগে লাজটো বেছি নেকি বাৰু লাজ বেছি নহয় কিন্তু হাঁহি মানে ভাল লাগে আচলতে নকুলক দেখিছে একদম স্বাস্থ্যৱান একদম এটা খুব মানে সুন্দৰ উঠান যুৱক কিন্তু ইয়াক মই কেতিয়া লগ পাইছিলো জানেনে ইয়াক লগ পাইছিলো 2014-15 চন মান হ'ব সেইখিনি সময়ত কি হৈছিলে মই ভাওনা কৰিবলৈ গৈছিলো একদম সৰু পোৱালি এটা আছিলে ক্লাছ 8 আছিলে এইটো আছে ইমান সৰু নহয় মই বেছি সৰু মানে চাপৰ আছিলে সৰু আছিলে খুব একদম মোক মালা এডাল চিলাই দিলে তেতিয়াৰ পৰা সেই তোমাৰ প্ৰতি যিটো মৰম সেই তুমি যিটো আদৰ কৰিছিলা সেই আদৰটোৰ মানে মই কেতিয়াও মানে পূৰ কৰিব নোৱাৰিম গতিকে তোমাক ধন্যবাদ জনাইছো এই কেমেৰাৰ সন্মুখত সেইটো মানে কিন্তু নহয় বহুত মানুহ লগ পাইছোতো তথাপিতো তুমি সেইখিনি সময়ত নিস্বাৰ্থভাৱে যিখিনি মানে মালাডাল ঘৰৰ ফুলনিৰ পৰা মালা নাৰ্জী ফুল ছিঙি যিটো কষ্ট কৰিছিলা সেই কিছুমান ছবি মানৱ পদত ভাহি থাকে আজি জমনি থকা মই মালা কাটিবৰ কাৰণে গোটেই গাঁওখনৰ ফুল বুটলি ফুৰিছিলো মনত আছে ধন্যবাদ সেইখিনি তুমি কিন্তু কোনো স্বাৰ্থ নাছিলে তুমি ভাওনা কৰিম বুলি ভবা নাছিলা বা একো এনেকুৱা নাছিলে কিন্তু সেই নিভাঁজ মৰমবোৰ আজিকালি কিন্তু পাবলৈ নাই আজি তুমি সেই সময়ত মোৰ প্ৰতি যিখিনি মৰম বা আদৰ কৰিছিলা আজি হয়তো মানুহৰ পৰা তুমি সেইখিনি নোপোৱা কি ভাবা তুমি সেই পৰিক্ৰমা তুমিতো তেনেকুৱা এটা ল'ৰা আছিলা আজিও তুমি সেই নকুল হৈ আছানে মই সেইটো একদম তেতিয়া যিটো আছিলো মই এতিয়াও খালি এটা কথা সলনি হৈছে আগতে মই হেৰি নহয় হলে ইমান মানে ফ্ৰেণ্ডলি নহয় হলে কৈছো দেই দৰ্শকে গালি দিব ইংলিছ শব্দ কৈছে বুলিব নাই একো নাই আমি ইনফৰ্মেলি পাতিছো মানে আগতে এনেকুৱা আছিলে মই মানুহৰ লগত হয়তো চাগে খুব কথা পাতিব নাজানিছিলো নহলে বা মানে মই মানে মানুহৰ লগত খুব কম কথা পাতিছিলো সেই সলনি হৈছে তাকো মানে এইটো সলনি সময়ৰ লগে লগে পৰিৱৰ্তন হয় আৰু এটা কথা মই সুধো ভাওনাত দেখিছো মানে মহিলা চৰিত্ৰ বুলি ক'লে অকনমান ক্ষীণ এনেকুৱা মানুহ বিচাৰে দেই কিন্তু তুমি যথেষ্ট তোমাৰ ওজন আছে শকত তুমি তাৰ পাছত তুমি কিন্তু তোমাৰ যিটো সৌন্দৰ্য সেইটো কিন্তু প্ৰত্যেকজন দৰ্শকৰ প্ৰত্যেকজন ভাওনা প্ৰেমীৰ কিন্তু চকুত থকা এজন অভিনেতা তুমি এই কথা জানানে নহয় নিশ্চয় হয় বিশ্বাস নহয় মানে এটা কাৰণে নহয় শুনিছা নেকি তুমি এইটো শকত কাৰণে আমুক তামুক এনেকুৱা কথা শুনা নাই মইতো শুনিছো মই শুনিয়ে থাকো আন নালাগে ইভেন নিজৰ টিমৰ মানুহেই কয় শকত হৈছো ধেমালিকেও কিছুমানে ধেমালিকেও ক'ব পাৰে কিন্তু আজি এনেকে আহি পেলাই যেতিয়া কেতিয়াবা ভাওনা এখন কৰি থাকো খুব ধুনীয়া হৈছে তোমাৰ অভিনয় চাই ভাল লাগিলে কিন্তু অকণমান বডিটো কিমান ললে মানে আৰু বেছি ভাল লাগিলে সেইটো বস্তু কেতিয়াবা মানে প্ৰথম আৰম্ভণিতে ইফেক্ট কৰিছিলে কাৰণ তুমি দেখিছা মোক তেতিয়াও দেখিছা এতিয়াও দেখিছা মই তেতিয়াও শকত আছিলো এতিয়াও শকত আছিলো সলনিটো নাই যদি মই বেলেগৰ যে ইমান শকত হলে তেন্তে মোক গোটেই মাংস ওলমি গ'লেহেঁতেন চবফালে এফালে ওলমিলেহেঁতেন এফালে ওলমিলেহেঁতেন সেইটো কথা আচলতে তুমি নৃত্যৰ লগত জড়িত নৃত্যৰ লগত জড়িত আছে গতিকে এটা বেলেঞ্চত বডিটো সদায় থাকে আৰু তোমাৰ সেইটো নাজানো বাৰু হয় কেতিয়াবা শকত হওঁ চাগে কেতিয়াবা অকণমান ক্ষীণাই যাওঁ অভিনয় জগতলৈ কেতিয়া আহিলা অভিনয় জগত বুলি ক'বলৈ গ'লে মানে এনেতো অভিনয় মই সৰুৰ পৰা ছচিয়েল ড্ৰামা কৰিছো ক্লাছ 5ৰ পৰা ছচিয়েল ড্ৰামা কৰিছিলো ওচৰে পাজৰে কৰ্মশালা হৈছিলে তেনেকুৱা চবৰ লগত নহয় বাট খুব কম কৰিছিলো তথাপিতো কৰিছিলো এখন দুখন আমাৰ প্ৰথম মই নাটকখন কৰিছিলো প্ৰকৃতি বুলি এখন নাটক আছিলে পৰিৱেশৰ ওপৰত লৈ আছিলে তাতে দেখুৱাইছিলে হেৰি এই সোণালী ভেকুৰী বিয়া পাতি দিয়া কাহিনীটো দেখুৱাইছিলে তাত মই খেতিয়কৰ কেৰেক্টাৰ এটা কৰিছিলো সেইটো তাৰপৰা সেয়া আৰম্ভণি খোজ তাৰপৰা কৰিলো বক্সত কৰিলো কিবা কৰিলো তেনেকে কৰি মাজতে যেতিয়া মেট্ৰিক দিব সময় হয় তেতিয়া সময়তে চবক লগ পাইছো আৰু ক্লাছ 8ৰ পৰা তোমাৰ ক্লাছ 9-10
11লৈকে 12লৈকে আৰু সেই সময়ছোৱাতে মই মানুহখিনি লগ পাইছো প্ৰত্যেক আজি তুমি আছা ক্লাছ 8ৰ পৰা লগ পাইছো তোমাক সেইখিনি সময়তে লগ পাইছো আৰু সেইখিনি সময়ত মানে সেই নাটকৰ পৰা আঁতৰি পেলাই ভাওনা জগতখনত সোমাই দিলো মানে কি আমাৰ ছাৰ এজন আছিলে নামটো ল'বই লাগিব তুমিও চিনি পোৱা বেনুধৰ শইকীয়া তেওঁ মোক ঘৰত বিচাৰি গৈছিলে সূত্ৰ নাচিবৰ কাৰণে তেতিয়া মই ভাগ নৃত্যম কৰিছিলো বাৰু সত্ৰীয়া নচা নাছিলো তেতিয়ালৈকে তেনেকে তেওঁ আনিলে সূত্ৰ নাচিলো তেনেকে তোমালোকক লগ পালো এতিয়া চলি আছে আৰু ধুনীয়াকে ভাওনা কৰি কেনেকুৱা লাগে তোমাৰ ভাওনা কৰি প্ৰথমতে যিটো আগ্ৰহ কৰি আছিলা আগ্ৰহ বুলি মানে প্ৰথমতে নাছিলে এই ভাওনা আৰু কৰিম আৰু তেতিয়া আৰু তেনেকুৱা একো কথা নাছিলে নহয় মাতি আনিলে কৰিলো আৰু তাৰপৰা ৰিহাৰ্চলো হয় এমাহ দুমাহ হয় আগতে ৰিহাৰ্চল কম্পিটিশ্যন বুলি ক'লে আৰু বিশেষকে তাৰমানে মই প্ৰথম সূত্ৰই নাচিছো কম্পিটিশ্যন সূত্ৰই নাচিছো ভাওনা কম্পিটিশ্যনত মেবি 14-15 তেনেকে নাচিছো তাৰপিছত 16 চনলৈকে চাগে নাছিলো তাৰপিছত মানে মহিলা চৰিত্ৰ ভাল দেখা এতিয়াতো তুমি মহিলা চৰিত্ৰ বেছি কৰি থাকা এতিয়া দৰ্শকক জনাবলৈ পাই খুব ভাল লাগিব এতিয়া সত্য হৈ যোৱা অলপ দিন আগতে হৈ যোৱা কেইবাখনো ভাওনা প্ৰতিযোগিতা 3খনমান ভাওনা প্ৰতিযোগিতা হৈ গৈছে এতিয়ালৈকে আটাইকেইখনতে কিন্তু নকুলে খুব সুন্দৰ প্ৰদৰ্শন কৰিছে আৰু মানে সফল হৈছে শ্ৰেষ্ঠ অভিনেত্ৰী পাইছে ৰুক্মিণীত পাইছে নহয় ৰুক্মিণী তাৰকা এইকেইটা চৰিত্ৰ খুব ধুনীয়াকৈ কৰিছা আৰু এতিয়া মোক খুব ভাল লাগিছে আচলতে নকুলৰ লগত এতিয়া যিটো সূত্ৰে নকুল মোৰ লগত আছেহি আমাৰ ঘৰত আছেহি এই কথাটো আছে আমি 3 মাহ মান আগতেই আচলতে মই তোমাৰ লগত যোগাযোগ কৰিছো যে মোৰ নাটকখনৰ খুব এটা দৰ্শকৰ প্ৰিয় সকলোৱে মানে বিচাৰি থকা এটা চৰিত্ৰ তোমাৰ কাৰণে মই তেতিয়া কাষ্ট কৰিছিলো পংকজে কৰি আছে পংকজে কৰিছে ৰাহুলে কৰিছে নহয় জানো গতিকে সেই ধাৰাটোক মানে অক্ষুণ্ণ ৰাখি তাতকৈ যাতে আৰু খুব কিবা এটা কৰিব পাৰে সেইটো কিন্তু মই তোমাৰ চকুত কেতিয়াৰ পৰা দেখিছিলো কিন্তু কি ভাবা এইটো মানে কি হয় দে এতিয়া পংকজে কৰিছে আৰু ৰাহুলকো কৰা দেখিছো মানে পংকজে এটা যিটো ভাইবত কৰে মানে সেই বস্তুটো বিপ কৰাটো মোৰ পক্ষে মানে সম্ভৱ নহয় তথাপিতো যথাসাধ্য মানে চেষ্টা কৰিব পাৰো যে মই বেলেগ কি কৰিব পাৰো সেইটোৱে তুমি সেইটো কথা কৈছা কিন্তু কালি আখৰাৰ পৰা যিখিনি দেখিলো এইটো বিশ্বাস আগৰ ৰূপৰেখাৰ যিটো সোৱাদ সেই সোৱাদটোতকৈ কিন্তু ৰাইজে নতুন এটা সোৱাদ পাব তাৰ বাবে তোমালৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন ধন্যবাদ এইটো কিন্তু দৰ্শকেহে ক'ব পাৰিব দেই দৰ্শকৰ কাৰণে এটাই কৈছো আমি সদায় অভিনেত্ৰীসকল যিয়ে নহওক ভাওনা হওক এফালে থিয়েটাৰ চিনেমা কিবা কিবি হওক এজ ইউজুৱেল অভিনেত্ৰী বুলি কৈছো প্ৰত্যেক কিন্তু দৰ্শকৰ কাৰণে জীয়াই আছে সেইটো একদম সঁচা কথা মই আজি কম্পিটিশ্যন এখন কৰিছো তাত যদি মোক দৰ্শকে আহি পেলাই মোক ভাল পাইছে নহয় তাতকে আৰু মোক একো নালাগে সেইদিনাখনে এটা ইনচিডেণ্ট হৈ গৈছে সেইটো কলো নকওঁ কিন্তু সেইটো ইনচিডেণ্ট মানে আজীৱন মনত থাকি যাব মানে সেইটো বৰ বেলেগ এক্সপিৰিয়েঞ্চ এটা আৰু এটা এক্সপিৰিয়েঞ্চ কথা কওঁতে মোৰ আৰু এটা মনত আহিছে মহিলা চৰিত্ৰ কৰাৰ লগে লগে এতিয়া মই বহুতৰ সন্মুখীন হওঁ দেই তুমি মহিলা চৰিত্ৰ কৰিছা কিন্তু তোমাক দেখিলে মহিলা চৰিত্ৰ কৰাৰ দৰে নালাগে বুলি কয় নাজানো ৰাইজে কয় বহুত কিছুমানে কয় মুখামুখি কথা পাতোতে তুমি দেখিবলৈ আচলতে সৌন্দৰ্য মানে নাৰী কোনোবা খিনিত মই ভাবো নাৰী মানে সৌন্দৰ্যৰ অন্য এটা নাম নাৰী বুলি মোৰ অন্তৰত বিশ্বাস আছে গতিকে মই এইটো ভাবো নাৰী মানে সৌন্দৰ্য যেনেকুৱাই নহওক নাৰী মানে সৌন্দৰ্য গতিকে তুমি দেখিবলৈ ইমান ধুনীয়া তুমি কোনোবা খিনিত মানুহৰ পৰা এই এনেকুৱা ধৰণৰ কথা শুনিছা নেকি মাইকী চৰিত্ৰহে কৰিছে কিন্তু মানে এনেকুৱা কিবা কথা শুনিছা নেকি তুমি শুনিছো যিহেতু তোমাৰ চুলিও দীঘল সুযোগ পাই মানে তোমাৰ ডাইৰেক্ট আৰু তুমি ভাওনা কৰা তুমি মহিলা পাঠে কৰা চাগে ন লাগিছে চুলিখিনিয়ে আচলতে তেনেকুৱা নহয় চুলি আজি বাঢ়ি বজোৱা ল'ৰা এটাও ৰাখে ঢোল বজোৱা ল'ৰা এটাও ৰাখে সেইটো মোৰ মানে দৃষ্টিভংগীটো তেনেকুৱা নহয় আৰু মই যে মহিলা চৰিত্ৰ কৰো কাৰণে আৰু এটা কথা খুব কয় মহিলা চৰিত্ৰ কৰি কৰি চব মহিলাই হৈ গ'লা আৰু ন এইটো মানে একদম ভুল ধাৰণা কাৰোবাৰ কথা কোৱা শৈলীটো অকণমান ছোৱালী মানুহৰ নিচিনা হ'ব পাৰে কাৰোবাৰ হ'ব নোৱাৰে তাৰমানে আৰু জেনেৰেলি মানে কি হয় ছোৱালী নিচিনাকে থকা বুলি নহয় ইয়াতে মানুহৰ মানে এইটো চিন্তাধাৰাবোৰ অকণমান সলনি কৰোঁতে হ'ল বুলি ভাবো কিছুমানৰ দেই চবৰে নাই কোৱা এটা কন্ট্ৰভাৰ্চি ক্ৰিয়েট হৈ যাব এতিয়া নাই আমি সেই বিতৰ্ক দিশলৈ নাযাওঁ কিন্তু সাধাৰণতে মই যিটো সন্মুখীন হৈ মোক মানে যিসকলে কথা পাতে বা মোক কয় মানে তুমিচোন নহয় এনেকে দি গতিকে তোমাক যিহেতু পাইছো তোমাক মই তেনেকুৱা বুলি কোৱা নাই তুমি তেনেকুৱা নহয় কিন্তু যিহেতু চলি আছে তুমি দেখিবলৈ খুব ধুনীয়া সেইকাৰণে হয়তো কোনোবাই মানুহে ক'ব পাৰে নেকি মোৰ সেই কথাটোহে তোমাক কৈছে সেইটো কোৱাটোতো একদম কৈছে আৰু বিশেষকে মানে আইতা বয়সৰ মানুহখিনিয়ে কয়
সেইটো এটা বেলেগ আমেজ আমিতো ধেমালি ফূৰ্তি কৰিয়ে থাকো যাৰ ঘৰলৈ যাওঁ সেইখন ঘৰটো নিজৰ বুলি ভবা নিচিনাকে চব কাম কৰি থাকো আজি তুমি আমাৰ ঘৰলৈ গৈছা নিজে বনাই মেলি খাইছো বোলে আৰু এটা কথা সুধো দেই মানে নকুল কোনে কৰিছে নকুল স্বৰ্গীয়াৰী এই বুলি কোৱাৰ লগে লগে ধৰা তোমাৰ টাইটেলটো অকনমান মানে এনে মানে কি হয় মানে কেনে কোন ল'ৰা এনেকুৱা ধৰণৰ তুমি কৈ দিয়াচোন অকণমান এইটো কথা সেইটো হয়েই হয় ন তুমি নিজে মুখামুখি হৈছা মই হৈছো তাৰমানে কি মানুহ কি জাতি তেনেকুৱা জাতি বুলি কৈ দিয়া লাগে তাৰমানে মানে অলপমান ভাবিবলগীয়া হৈ যায় জাতি মই বড়ো সম্প্ৰদায়ৰ ল'ৰা 1 নম্বৰ কথা সেইকাৰণে মোৰ টাইটেলটো স্বৰ্গীয়াৰী সেইকাৰণে মই বড়ো মানুহ কাৰণে মোৰ টাইটেলটো স্বৰ্গীয়াৰী দৰ্শকসকল দেখিলে আপুনি আমাৰ অসমীয়া সংস্কৃতি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সংস্কৃতি কিমান জাতি জনগোষ্ঠী জড়িত হৈ আছে নকুল স্বৰ্গীয়াৰী তাৰ এটা উদাহৰণ মাত্ৰ আমাৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ ভাই বন্ধুসকলে এই সংস্কৃতিটোৰ লগত নিৰবিচ্ছিন্নভাৱে জড়িত হৈ আছে সেইসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো লগত তোমাকো জনাইছো যিহেতু এটা জনগোষ্ঠীৰ পৰা আহি গীত মাত নৃত্য এইখিনি শিকি কৰাখিনিত কোনোবাখিনি প্ৰত্যাহ্বান কিন্তু নথকা নহয় আজিৰ তাৰিখত এই প্ৰত্যাহ্বানখিনি নেওচি তুমি যিহেতু ওলাই আহিছা আশা কৰিছো তুমি বহুত আগুৱাই যাবা তোমাৰ যথেষ্ট ভাল এটা ভৱিষ্যত আছে কিন্তু নকুল মই তোমাৰ এজন শুভাকাংক্ষী এজন জ্যেষ্ঠ হিচাপে মই কৈছো তোমাৰ এটা খুব দীঘলীয়া ভৱিষ্যত আছে এই ভৱিষ্যতটোৰ ক্ষেত্ৰত তুমি ধ্যান দিবা লক্ষ্যৰ পৰা বিচ্যুত কেতিয়াও নহবা তুমি আগুৱাই গৈ থাকিবা এইটো এইখিনিতে কথা এটা কওঁ দেই নকব লাগে বাৰু কৈ দিছো এইটোত মই মানে নিজৰ সম্প্ৰদায়ৰ মানে মানুহৰ পৰা মই কিন্তু কথা শুনিছা নহয় কোৱাচোন অকণমান কোৱা মানে এইটো অলপ বেলেগ হৈ যাব টপিকটো এনেকুৱা হৈ যায় মানে মই যিহেতু বড়ো ল'ৰা মই নিজৰ আমাৰ তাত মানে ইমান সাংস্কৃতিক দিশটো মানে ইমান আগ্ৰহ নহয় সেইকাৰণে তাৰমানে মই কৰবাখিনিত মানে চিত্ৰ অংকন কৰিছিলো আগতে ছবি আঁকিছিলো নহয় তাৰপৰা আকৌ গানো অকনমান চৰ্চা আছিলে তাৰপৰা আকৌ এইবোৰ নৃত্যও আছিলে তেনেকে মই এফালে সৰুপথাৰ ফালে ওলাই আহিলো তেতিয়া মানে মোৰ মানুহ চিনাকি হৈছিলে সেইটো বহু গল কথা কৈছিল তাৰপৰা ভাওনা কৰিবলৈ মানুহ মাতি লৈ আহিলে মই একদম আমাৰ অসমীয়া সমাজখনৰ লগত এই ভাওনা এই দিহানাম এই কিবা কিবি বৰগীত চৰগীত তেনেকে মানে আদি কৰি শংকৰ উৎসৱ বুলি কিবা এটা কৰিলোহি সূত্ৰধাৰকে নাছিলো বা দশৱতাৰকে নাছিলো তেনেকে মানে সেই বস্তুটো মানে মোক কোনোবাখিনিত মানে ইফেক্ট কৰিলে মানে তুমি কি ক'লা তোমাৰ মানুহখিনিৰ পৰা কি কথা শুনিছে সেইটো কথাই কৈছো মানে ইফেক্ট কৰিলে তাত কৰিলে যে মানে এইটো কথা হৈ যায় মানে ভাবিছে তেওঁলোকে অসমীয়া মানুহৰ লগত আমাৰ মানে অলপ তেনেকুৱা হৈ যায় এইটো একো নাই ক'ব পাৰা চব জেগাই ভেদে ঠাই ভেদে কথাখিনি অকমান সলনি হয় নিৰক্ষৰ মানুহ ক'ৰবাত থাকিব পাৰে তাৰ পাছত মানে তেনেকে মানে তেতিয়া কৈ দিয়ে কি নিজৰ ঘৰৰ পৰা ওলাই গৈছে জাতিগত মানে ব্যৱহাৰ আচাৰ ব্যৱহাৰ পাহৰি গৈছে নিজৰ কথা পাহৰি গৈছে নিজে কি সেইটো এবাৰ চাই ল'ব লাগে সেই বস্তুটো মই মানে ফেচ কৰিছে আচলতে কিছুমান বেয়াকে কৰিছো বৰ বেয়াকে কৰিছো কৰবাত মানে এনেকুৱা হৈ গৈছে লাষ্টত গৈ পেলাই মানে কাজিয়া নিচিনা সৃষ্টিও হৈ গৈছে আচলতে কি হয় সকলো জাতি জনগোষ্ঠীৰে কিছুমান নিজস্ব নীতি নিয়ম ৰক্ষণশীলতা থাকে নহয় জানো সেইখিনি আচলতে লাহে লাহে সলনি হৈছে আৰু আশাবাদী তোমালোকৰ নিচিনা শিক্ষিত ল'ৰা ছোৱালী তুমিতো গৈছা তোমাৰ গাঁওখনত লাহেকৈ সেইটো এটা ধাৰা আহিব লাহেকৈ নাই আহিব লাহেকৈ আহিব চেষ্টা কৰা কিন্তু বয়স লাগিব মোৰ সময়ত নহয় পাছলে হ'ব সেইটোৱে লাহে লাহে সেইখিনি সলনি হ'ব ভাল হ'ব মই এইটো আশা কৰিছো এতিয়া আহিলো তুমি গানো গোৱা ছবিও অঁকা সেইখিনি কথা তুমি ক'লাই অভিনয়টো কৰাই গান অকমান গুণগুণাবা নি গান কি গান গাম কিবা এটা গোৱা অকণমান এতিয়া ভূপেন হাজৰিকাদেৱৰ গানেই গাম ঠিক আছে স্নেহে আমাৰ হত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টি প্লাৱনানে যৌৱন বাসনাৰ ৰিক্ত উপকূল পূৰ্ণ কৰে উন্মত্ত বানে স্নেহে আমাৰ হত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টি প্লাৱনানে খুব সুন্দৰ
ঠিক আছে, একো নাই, অকণমান তুমি গালা, মাতো বেয়া হৈছে বাৰু, একো নাই, আমি এনেই অকণমান শুনিবলৈ মোৰ মন গ'ল। বাকী আৰু ভৱিষ্যত পৰিকল্পনা সাংস্কৃতিক ক্ষেত্ৰত বাকী কিবা আছে নেকি? আছেতো, বহুত ভৱিষ্যতে পৰি আছে তোমাৰ, কোৱা অকণমান কোৱা। পৰিকল্পনা বুলিবলৈ ক'বলৈ গ'লে মানে এতিয়ালৈকে তেনেকুৱাতো একো বিশেষ হাতত পোৱা নাই, কিন্তু যদি কৰিব পাৰো তেতিয়া মোৰ কিন্তু ভ্ৰাম্যমানত অভিনয় কৰাৰ বহুত ইচ্ছা আছে, হেঁপাহ আছে। ভ্ৰাম্যমান মঞ্চত উঠি পেলাই নিজকে এবাৰ অভিনয় কৰি দেখুৱাবলৈ মানে দৰ্শকক বহুত ইচ্ছা আছে। ঠিক আছে, আশা কৰিছো সেই আশা তোমাৰ ইচ্ছা পূৰণ হওক। এতিয়াতো নহ'ব, লাহে লাহে হ'ব, তুমি পঢ়াখিনি সামৰি লোৱা, তাৰপাছত লাহে লাহে সেইখিনি অধ্যৱসায় কৰি যোৱা, তুমি আগবাঢ়ি যাবা। অভিনয়, ভাওনা অভিনয় তোমাৰ প্ৰিয় চৰিত্ৰ কি? ভাওনা অভিনয়ৰ প্ৰিয় চৰিত্ৰ বুলি ক'বলৈ গ'লে মানে দ্ৰৌপদী হয়, কিন্তু মানে দ্ৰৌপদী কোনখন নাটক? নাট বুলি নহয়, গোটেই মানে চৰিত্ৰ হিচাপে এগৰাকী নাৰী দ্ৰৌপদী হিচাপে দ্ৰৌপদীক ভাল পোৱা তুমি? বহুত ভাল পাওঁ। ভাওনাৰ চৰিত্ৰ তুমি প্ৰিয়? ভাওনাৰ চৰিত্ৰ প্ৰিয় সতী। সতী চাগে হ'ব, সতী তুমি ডায়লগ এটা যদি পাৰা গাবা নেকি? কোনোবা এটা কোৱা। শুনাহেৰা পূজনীয় পিতামহ, শুনাহেৰা দেৱতা মণ্ডলী, চিজনাৰ ৰাতুল চৰণত মই আজীৱন কৰি আছো ধ্যান। শ্মশান নিবাসী সেই দেৱসুল পানী, স্বামী মোৰ জীৱনে মৰণে, আহা প্ৰভু নকৰি পলম, স্থান দিয়া অভাগিনীক চৰণ তলত, পূৰ্ণ কৰা মনোবাঞ্ছা সতীৰ, পূৰ্ণ কৰা মনোবাঞ্ছা সতীৰ, ওম নমঃ শিৱায়। খুব ধুনীয়া, ঠিক আছে, ভাল লাগিলে। আমি এইকেইদিন নাই ঠিক আছে, ধুনীয়া হৈছে। আৰু আগন্তুক যিখন মোৰ নাট্যৰূপ, মই নাট্যৰূপ প্ৰদান কৰা শ্ৰীৰামচন্দ্ৰ বৈকুণ্ঠ যাত্ৰাৰ শূৰ্পণখা চৰিত্ৰত তোমাক খুব সাৱলীল, বলিষ্ঠ, সফল অভিনেতা হিচাপে দেখা পাম বুলি আশা ৰাখিছো। আৰু তোমালৈ আন্তৰিক ধন্যবাদ, তোমাৰ এই যাত্ৰা অব্যাহত ৰাখা। থেংক ইউ।